ঘৰত যাব লাগিলে মই কি লৈ যাম ভেঞ্চাৰ এই শব্দটোক যাতে নিষেধ কৰি দিয়ে ৰন্ধন কৰ্মচাৰীৰ আজিলৈকে কিয় প্ৰাপ্য বৃদ্ধি কৰা নাই অসম বিধানসভা অধিৱেশনৰ তৃতীয় দিনাও ৫টাকৈ সংগঠনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি উদ্যত হয় বেৰিকেড ভাঙিবলৈ গৃহৰক্ষী জোৱানক ভেটি দিবলৈ দিছপুৰ লাষ্ট গেটত আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হয় যদিও কিছু সময়ৰ পিছতে শান্ত হয় গৃহৰক্ষীৰ জোৱানসকল গৃহৰক্ষী বাহিনীৰ চাকৰি নিয়মীয়াকৰণকে ধৰি কেইবাটাও দাবীত প্ৰতিবাদ সাব্যস্ত কৰে গৃহৰক্ষী জোৱানসকলে আমি গৃহৰক্ষীসকলে সদায় পুলিচ প্ৰশাসন যন্ত্ৰই যেনেকৈ নিয়মীয়াকৈ চাকৰি কৰে আমিও ঠিক তেনেকুৱাকৈ কৰিব বিচাৰিছোঁ পুলিচ বিষয়াসকল বা অফিচাৰসকলে যিমানখিনি দৰমহা পায় আমি সেইটো বিচৰা নাই মিনিমাম আমাক 4th গ্ৰেডৰ ৱেজেছটো দিব লাগে আমি সেইটোৱে সদায় বিচাৰি আছোঁ ৩৫ বছৰ হোমগাৰ্ড কৰিছোঁ আৰু ১৫টা বছৰ হাতত আছে ঘৰত যাব লাগিলে মই কি লৈ যাম গৃহৰক্ষী সন্থাৰ সমান্তৰালকৈ আন একাংশ গৃহৰক্ষী জোৱানেও একেই দাবীৰে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ আমাৰ ওপৰত এটাৰ পৰা এটা সমস্যা জাপি দিছে যেনেকুৱা বৰ্তমান চৰকাৰী পক্ষই হওক বা বিভাগীয় কৰ্তৃপক্ষই হওক আমাৰ ওপৰত বৰ্তমান এটা ছফ্টৱেৰ ছিষ্টেমত অনলাইন ডিউটি কৰাৰ কাৰণে আমাক এটা পদ্ধতি কৰি দিছে য'ত নেকি আমাৰ অসমৰ গৃহৰক্ষী ট্ৰেইনিং কৰা জোৱান আছে মেক্সিমাম ২৬,০০০ আৰু আমাৰ তাৰ পৰিৱৰ্তে আমাৰ ডিউটি পোষ্ট কৰ্মস্থান আছে ১২,০০০ পৰা ১৪,০০০ গতিকে সমানে আমাৰ ল'ৰা বহি থাকিব লাগে আৰু বহি থাকিব লাগিলে আমি এজন ল'ৰা ৬ মাহ ডিউটি কৰি ৬ মাহ বহিব লগা হয় সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণৰ দায়িত্ব এনজিঅ'ক দিব বিচৰাৰ বিৰুদ্ধে ৰূপায়ণ কৰে প্ৰতিবাদ বিভিন্ন আমি দাবী কৰি আহিছোঁ যদিও আমি মিনিমাম মজুৰি দিয়াৰ কথা কৈছোঁ ৯,৬০০ টকা কিন্তু আজি কিয় তেখেতসকলে আমাৰ এই দুখীয়াৰ ভাত কাঢ়ি খাব আকৌ এনজিঅ'ক দিব বিচাৰিছে তাৰ কাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ এতিয়াও যে আপোনালোকে এই ৰন্ধন কৰ্মচাৰীক অন্তত কিছু হ'লেও প্ৰাপ্য আমাক বৃদ্ধি কৰিব ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ দাবীত অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চেও সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ এক দীৰ্ঘদিনীয়া দাবী অসমৰ সৰ্বস্তৰৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰে প্ৰাদেশিকৰণ কৰিব লাগে অসম শিক্ষক কৰ্মচাৰী ঐক্য মঞ্চৰ তৰফৰ পৰা আজিও ৰাজ্য চৰকাৰক বিনম্ৰ অনুৰোধ জনোৱা হৈছে যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যি নাম ভেঞ্চাৰ এই শব্দটোক যাতে চিৰদিনৰ বাবে নিষেধ কৰি দিয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰে ৫টাকৈ সংগঠনে কেইবাটাও দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি সোমবাৰে এনেদৰে উত্তাল কৰে দিছপুৰৰ লাষ্ট গেট লক্ষণীয়ভাৱে প্ৰতিবাদকাৰীসকলৰ খবৰ ল'বলৈ সময় পোৱা নাই জনপ্ৰতিনিধিসকলে কেমেৰা পাৰ্চন পংকজ বৰাৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট